সময় বৈ যোৱা সময়বোৰ গৈ থাকে ৰৈ নাথাকে গৈ থাকে বৈ থাকে দিন ৰাতি অথবা ৰাতি দিন বীজবোৰ গজি উঠে বীজবোৰ এপাহি দুপাহি তিনিপাহি সেউজীয়া হয় সময় সপোনময় হয় সময় সোণোৱালী হয় সময় গছবোৰ কিশোৰ হয় ডেকা হয় পৌঢ় হয় বৃদ্ধ হয় আৰু এদিন বীজবোৰ আনৰ হাতত গুজি দি সময়ৰ সতে পুনৰ গতি কৰে বীজবোৰে বীজবোৰ গজি উঠে বীজবোৰ এপাহি দুপাহি তিনিপাহি সময়বোৰ উৎসৱ মুখৰ হৈ পৰে এই যে মই তোমাৰ হাতত ধৰি গতি কৰিছো ভৱিষ্যতৰ আলোকময় স্বপ্ন দেখিছো দিন ৰাতি একাকাৰ কৰি জীৱন যুঁজত নামিছো জীৱনৰ গান গাইছো পদূলিত ফুলনি পাতিছো এইবোৰ সব সময়ৰ একোখন খৰস্ৰোতা নদী বন্ধ পানীত মাছৰ দৰে উপঙিব নোখোজা আমাৰ সময়বোৰ ৰূপোৱালী মধ্যপ্ৰাচ্যৰ তেলৰ লোভনীয় গোন্ধ এটাত পাশ্চাত্যৰ দেশবোৰৰ জিভাৰ পানী পৰে তেওঁলোকে অস্ত্ৰ বিক্ৰীৰ বাবে যুদ্ধৰ সূচনা কৰে গৃহকন্দলৰ বাবে প্ৰজাক ধনে ধানে সহায় কৰে সময়বোৰ বৰ দুঃসময় হৈ পৰিছে পৃথিৱীৰ বাবে ৰৈ যাব খোজে বৈ যোৱা সময়বোৰ আমাৰ মহান দেশ ভাৰতবৰ্ষতো প্ৰতি মাহে সহস্ৰাধিক কৃষকে আত্মহত্যা কৰে অথচ বহু ধন কুবেৰে বেংক দেউলীয়া কৰি দেশ এৰি পলায়ন কৰে হায়ৰে দেশৰ ঐক্য সংহতি খেনক দেখি ৰন্ধা বঢ়া খেনক দেখি দুৱাৰ বন্ধা এতিয়াও পৃথিৱীত বহুত মানুহ আছে যিসকলে সময়বোৰ শিল্পময় কৰি ৰাখিব খোজে তেওঁলোকে তুলিকাৰ এটি বোলেৰে মানুহক জগাব খোজে এটি গানেৰে মানুহক মুকুতিৰ সপোন দেখুৱাব পাৰে এটি কবিতাৰে পথাৰবোৰ সেউজীয়া কৰি দিব পাৰে সুসময়ৰ অগ্ৰদূত তেওঁলোকে মানুহৰ অনুকূলে বোৱাব খোজে খৰস্ৰোতা সময়ক ভিয়েটনামৰ গুয়েন ভানে দেশৰ বাবে কল কাৰখানাত কাম কৰে বাংলাদেশৰ মহম্মদ সিৰাজে দেশৰ বাবে পথাৰত সেউজ সোণোৱালী সপোন ৰচে মানাহ উপত্যকাৰ কৃষক শ্ৰমিকসকলেও দেশৰ বাবে উৎপাদন কৰে আৰু বাতানুকুল কোঠালিত বসবাস কৰা মানুহবোৰে তাকে লৈ ৰাজনীতি কৰে পৃথিৱীৰ বেছিভাগ মানুহেই বেছিভাগ সময়ক সুসময় কৰাত ব্যস্ত কবি মানসেও সময়ৰ মানাহক বোৱাব খোজে পৃথিৱীৰ অনুকূলে বীজবোৰ গজি উঠে বীজবোৰ এপাহি দুপাহি তিনিপাহি সেউজীয়া হয় সময় সপোনময় হয় সময় সোণোৱালী হয় সময় উৎসৱ মুখৰ হয় সময় বীজবোৰ গজি উঠে বীজবোৰ এপাহি দুপাহি তিনিপাহি সময়ৰ সতে